নমস্কাৰ বন্ধুসকল, জেবি এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাব বিচাৰিছোঁ মুংখুং মুংজাও ৰাজ্যৰ ৰাজকুমাৰ তথা চাও চাংনেওৰ পুত্ৰই নিৰ্মাণ কৰা এখন ৰাজধানীলৈ। বলকচোন আমি জানোগৈ ক'ত আছে এই ৰাজধানীখন আৰু আমি এই ৰাজধানীখন কেনেদৰে নিৰ্মাণ কৰিছিল, কেনেকুৱা এয়া আমি চাবলৈ। নিশ্চয় জানে চুকাফাৰ জন্ম কেতিয়া হৈছিল, কিন্তু মই সঠিক চনটো নাজানো। গতিকে আপোনালোকে কমেণ্ট বক্সত জনাব। মই জনাত 1190 চনত জন্ম হৈছিল, 1190 খ্ৰীষ্টাব্দ।
সঠিক জেগাডোখৰো মনত নাই। চীন দেশৰ বুলি জানো। মুংখুং মুংজাও ৰাজ্যৰ ৰজা চাও চাংনেওৰ পুত্ৰ বুলি জানো। লগতে মুংমাও ৰাজ্যৰ ৰজা পামেওপুঙৰ ভনীয়েকৰ পুত্ৰ বুলি জানো। মাক পিতাকৰ নাম চাও চাংনেও, মুংখুং মুংজাও ৰাজ্যৰ ৰজা, আৰু মাক আছিল মুংমাও ৰাজ্যৰ ৰজা পামেওপুঙৰ ভনীয়েক। আৰু তেখেত অসমলৈ আহিছিলে 1215 খ্ৰীষ্টাব্দত। তেওঁ মুংমাও ৰাজ্য ত্যাগ কৰিছিলে, আহি 1228 খ্ৰীষ্টাব্দত অসমত ভৰি দিছিলে। যিহেতু মুংমাও ৰাজ্যৰ ৰজা পামেওপুঙৰ কোনো সতি সন্ততি নাছিলে, সেয়েহে তেওঁ চুকাফাক উত্তৰাধিকাৰী হিচাপে ৰজা পাতিবৰ বাবে তেখেতক লৈ গৈছিলে। আৰু কিন্তু কিছুদিনৰ পিছতে পামেওপুঙৰ এটা পুত্ৰ সন্তান হ'ল চুকানফা নামে। আৰু সেই চুকানফা ডাঙৰ হ'লত, অৰ্থাৎ 1215 খ্ৰীষ্টাব্দত পামেওপুঙৰ মৃত্যুৰ পিছত চুকানফা সেই দেশৰ ৰজা হয়। তেতিয়া চুকাফাৰ যিহেতু ৰাজ্যৰ প্ৰাপ্তিৰ কোনো আশা নাই, সেয়েহে আইতাক অৰ্থাৎ এনায়েকে তেখেতক ক'লে যে একেটা চুঙতে দুটা সিংহ নাথাকে, সেয়েহে তেখেতক বেলেগ এখন ঠাই ৰজা হ'বৰ কাৰণে পঠিয়াই দিলে। চুকাফাই 1215 খ্ৰীষ্টাব্দত মুংমাও ৰাজ্যৰ ৰাজধানী মাওলুং ত্যাগ কৰে আৰু অসমত আহি প্ৰৱেশ কৰিলে 1228 খ্ৰীষ্টাব্দত। তেওঁ আহিছিলে পাটকাই পৰ্বতৰ পাংচুগিৰি পথেদি। চুকাফাৰ লগত আহিছিল 3গৰাকী পত্নী, 9000 সৈন্য, বৰগোহাঁই বুঢ়াগোহাঁই সহিতে 15জন দা ডাঙৰীয়া, 300 ঘোঁৰা, এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী। তেওঁ আহোঁতে নৰা ৰাজ্যত কিছুদিন থাকে। তাৰপিছতে তেওঁ পাটকাই পৰ্বতৰ পাংচুগিৰি পথেদি আহি সৌমাৰপীঠত প্ৰৱেশ কৰে। তেতিয়া তেওঁ অসমখন দেখাৰ লগে লগে মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই গৈছিল, তেখেতৰ মুখত ওলাই গৈছিল মুনদুন চুনখাম, অৰ্থাৎ সোণৰ বাগিচাৰে ভৰা দেশ বুলি। অসমখনক সোণৰ বাগিচাৰে ভৰা দেশ বুলি অভিহিত কৰিছিলে। তেওঁ অসমৰ বিভিন্ন ঠাইত ৰাজধানীৰ বাবে সুচল ঠাই বিচাৰি ফুৰিছিল। তেখেতে বিভিন্ন ঠাইত ৰাজধানী স্থাপন কৰে, যেনে অভয়পুৰ, হাবুং, লিগিৰা গাঁও, শিমলুগুৰি, এই সকলোতে ৰাজধানী স্থাপন কৰে। কিন্তু বানপানীৰ দৰে সমস্যা কিছুমানৰ সন্মুখীন হোৱাত তেখেতে ৰাজধানী পুনৰ স্থানান্তৰ কৰিবলগীয়া হয়। আৰু অৱশেষত তেখেতে 1253 খ্ৰীষ্টাব্দত চৰাইদেউলৈ ৰাজধানী স্থানান্তৰ কৰিলে। যিহেতু চৰাইদেউ যথেষ্ট ওখ, সেই ওখ হোৱা হেতুকে চৰাইদেউত তেওঁলোকে ৰাজধানী স্থাপনৰ বাবে সুবিধা হ'ল। আৰু সেই অঞ্চলটো যিহেতু খেতি বাতিৰ কাৰণেও ভাল আৰু মাটিখিনিও যথেষ্ট উৰ্বৰ, সেয়েহে সেই অঞ্চলত খেতি বাতি কৰিবলৈও সুচল হ'ল। গতিকে তেখেতে অৱশেষত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী স্থাপন কৰে। আৰু বহুতখিনি কথাই থাকে চুকাফাৰ বিষয়ে ক'বলৈ। তেখেতে মৰাণ আৰু ৰজা বডৌচা আৰু বৰাহী ৰজা ঠাকুমথাৰ লগত কিদৰে সম্বন্ধ স্থাপন কৰিছিল, আৰু তেখেতে কেনেদৰে এই ৰজাসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰি মানে বিয়া বাৰু সম্পৰ্ক আৰু অন্যান্য বিভিন্ন ধৰণৰ সম্পৰ্ক স্থাপন কৰিছিলে, ৰজাঘৰীয়া বিষয়বাব দিছিলে, এই সকলোবিলাক কথা আছে। চুকাফাৰ ৰাজনৈতিক দক্ষতাৰ কথা কৈ থাকিলে শেষ কৰিব নোৱাৰি।
পুখুৰী ৰজাদিনীয়া টেঙা পুখুৰী এইটো কিয় কৈছিল নাজানো টেঙা পুখুৰী বুলি এই পুখুৰীটোৰ নামেই এতিয়া জেগাডোখৰ নাম আজি আপোনালোকক লৈ আহিছিলোঁ চৰাইদেউ মৈদামখিনি দেখাবৰ কাৰণে কিন্তু দুখৰ কথা চৰাইদেউ মৈদামৰ গেট প্ৰায় বন্ধই থাকে বছৰেকত 12টা মাহৰ হয়তো 10টা মাহ বন্ধই থাকে গতিকে আগৰবাৰো এবাৰ এক্সকাৰশ্যন আনিছিলোঁ সেইবাৰো বন্ধ এইবাৰো সেই একেই হৈছে বন্ধ কিয় নাজানো কিয় ইমানকৈ বন্ধ কৰি ৰাখে নাজানো কিন্তু তথাপিতো ভাবিছিলোঁ চীন দেশৰ ইউনান প্ৰদেশৰ মুংৰি মুংৰামৰ ৰাজকুমাৰ চুকাফা সেই চুকাফাই নিৰ্মাণ কৰা ৰাজধানীখন এবাৰ দেখাম বুলি ভাবিছিলোঁ তেওঁ অসমখনলৈ আহিলে আহি অসমখন ইমান ধুনীয়া দেখিলে লগালগ তেওঁ নাম দিছিলে মুনডুন চুনখাম সোণৰ বাগিচাৰে ভৰা দেশ আজি এই সোণৰ বাগিচাৰে ভৰা দেশখন আমি চাব নোৱাৰিলোঁ দুখৰ কথা কিয় এনেকুৱা হয় নাজানো কিয় বন্ধ দিছে নাজানো ইফালে ভিতৰৰ ফালে গ'লে আপোনালোকক মই দেখালোহেঁতেন আজি ভিতৰত চৰাইদেউ মৈদামবিলাক খান্দি শেষ কৰিছে প্ৰায় আধাৰেদি শেষেই কৰিলে সেইবিলাক বস্তু সংৰক্ষণ কৰিব পৰা নাই কিন্তু পৰ্যটকসকল আহিলে বাহিৰা মানুহ আহিলে ওচৰ চুবুৰীয়া মানুহে যদি চাবলৈ যায় তেওঁলোকক চাব দিবৰ জোখাৰে সামৰ্থ্যও নাই গেট ৰখীয়া যিকেইজন ৰাখে গেটত চকীদাৰ যিকেইজন ৰাখে সেইকেইজনো ভদ্ৰতাৰ সীমা চেৰাই কথা কয় সেইফালেও ব্যৱহাৰ পাতি ফালৰ পৰাও ভাল নহয় গতিকে কিয় এনেকুৱা কৰিছে নাজানো আজি গ'লোঁ
কথাবিলাক ক'ব নালাগে আচলতে, কিন্তু তথাপিতো ক'ব লগা হৈছে। আৰু এতিয়া ভিতৰ মৈদামখিনি আমি দেখাব পাৰিলোহেঁতেন, নাই মৈদাম দেখাব পৰা নহ'ল। সংৰক্ষণৰ নামত কি কৰিছে নাজানো, কি সংৰক্ষণ কৰিছে নাজানো। শুনিছোঁ বোলে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰো বন্ধ কৰি দিছে, সেইবিলাকো দেখাব পৰা নহ'ব। আপোনাৰ শিলৰ সাঁকো, 2খন শিলৰ সাঁকো দেখালোঁ, লগতে 2টা পুখুৰী দেখালোঁ, পুৰণি পুখুৰী। আৰু যি কি নহওক, আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ, কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। তথাপিতো যদি ভিডিঅ'টো ইমানখিনিকে চাই ভাল পাইছে, তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই ৰজাবাৰী বাগান পালোহি। এই ৰজাবাৰী বাগানখনৰ দৃশ্যকে দেখাইছোঁ। ৰজাবাৰীখনেই হৈছে ৰজাবাৰী বাগান। আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, উৎসাহ দিয়ক, যাতে এনেধৰণে ভিডিঅ' বনাই যাব পাৰোঁ। আৰু আপোনালোকো কুশলে থাকক। ধন্যবাদ।